মাখিৰ উৎপাতত কেতিয়াবা আপোনালোকে ঘৰত থাকিব নোৱাৰা হৈছে নেকি? যদি হৈছে তেন্তে আমাৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষৰলৈকে চাওক। প্ৰথমতে এটা বাটিত চূণ আৰু নিমখ মিহলাই পাকঘৰত থৈ দিব। মাখিয়ে সেইটো মিঠাই বুলি খাব আৰু পিয়াহত থাকিব নোৱাৰা হ'ব। তাৰপিছত মাখিবোৰ পানী খাবলৈ কুঁৱা বা পুখুৰীৰ পাৰলৈ যাব। তেতিয়া আপুনি মাখিবোৰক পানীত গটা মাৰি দিব। তেতিয়া তাৰ পাখিকেইখন তিতি যাব আৰু পাখিকেইখন শুকুৱাবলৈ জুইৰ ওচৰলৈ যাব। সেই সুযোগতে এটা গ্ৰেনেড জুইত দলিয়াই দিব আৰু মাখি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ হস্পিটেলত পৰি থাকিব। সেইদিনা আপুনি মনে মনে যাব আৰু তাৰ অক্সিজেনৰ পাইপডাল খুলি দিব। এতিয়াও যদি মাখিৰ উৎপীড়ন কমা নাই তেতিয়া মোক ক'ব।